নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰৌ দিহিং পাটকাইৰ বৈৰী। কবি মনজিৎ হাজৰিকা। আবৃত্তি কৰিছে পাৰ্থজ্যোতি বৰুৱাই। দিহিং পাটকাই বৰ্ষাৰণ্য, পূবৰ আমাজন। বৈচিত্ৰ্যময় সেউজ ভূমি, কত জীৱ জন্তু কীট পতংগ, বিহংগৰ মুক্ত বিচৰণস্থলী। সুশোভন সৌন্দৰ্যতাৰে বিশাল দুবাহু মেলি বিলাই আছে বিশুদ্ধ অম্লজান। বুকুৰ ভিতৰত প্ৰকৃতিয়ে দান কৰা কলা হীৰাৰ বাবেই কেনেকৈ হ'ব পাৰে দিহিং পাটকাই তহঁতৰ চকু চৰহা। নিৰ্দয়তাৰে বুকু খহাই মাৰিছ বিদ্ৰূপৰ হাঁহি, অসুৰৰ দৰে বিৱৰ্তনশীলতাক হেৰুৱাই পেলাইছ নেকি তহঁতৰ হৃদয়ৰ সেউজীয়া ঠিকনা। উচ্চাভিলাষে কাঢ়ি নিছে নেকি তহঁতৰ বুজন শক্তি। আফ্ৰিকাৰ আমাজনৰ অগ্নিকাণ্ড, পূবৰ আমাজনৰ খনন কাৰ্য কিহেৰে ৰিজুৱা হ'ব। হেৰৌ লোভৰো এটা সীমা থকা ভাল, নদীৰ দৰে সেউজীয়া হৃদয়বোৰে আনৰ দুখ দেখে, আনৰ দুখ বুজে, আনৰ দুখত দুখী হৈ অহোৰাত্ৰি চকু টুকে। তহঁতেও টুকি চাচোন এটুপি চকুলো, কৃত্ৰিমতাৰ পৰা ওলাই আহি চুমি চাচোন বাস্তৱৰ পৃথিৱীখন। সেউজী এটি মন লৈ দিহিং পাটকাই কেৱল এখন অভয়াৰণ্য নহয়, দিহিং পাটকাই আমাৰ উশাহ, আমাৰ হাওঁফাওঁ, যিদৰে আমাজন পৃথিৱীৰ হাওঁফাওঁ। হাওঁফাওঁত আঘাত হানি কেতপৰ জীৱন জীয়াবি, চুটি হৈ অহা উশাহ টানি টানি। ক্ৰোধান্বিত প্ৰকৃতিৰ ক্ৰোধাগ্নিত নজ্বলোতেই অনৱকুণ্ঠিত দুচকুৰে পঢ়িয়াই চা প্ৰকৃতিৰ পৰিৱৰ্তিত ৰূপ। পঞ্চভূতাত্মক তোৰ ধূলি কণাহেন স্বৰূপ। ধন্যবাদ।